ভগৱতে বাসুদেৱায় নমো নমঃ। স্বধাৰ দৰ্শকবৃন্দ, আজি আপোনালোকৰ আগত শ্ৰীমদ ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম আৰু দ্বিতীয় অধ্যায় পাঠ কৰিব পাঠক ৰীতম বৰুৱা আতুৰী। কৃষ্ণ হৰি হৰি হন্ত বৰধে কৃষ্ণ মহাপুৰুষ শংকৰদেৱ বিৰচিত শ্ৰীমদ ভাগৱত প্ৰথম স্কন্ধ পদ মংগলাচৰণ। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞাহীৰে বহে ব্ৰহ্মা হৰিহৰ। মৎস্য কুৰ্ময়াদি অংশ অৱতাৰ, যাৰ ঈশ্বৰ কৃষ্ণ কোটি কোটি নমস্কাৰ। নমো নমো মধু মুৰাৰী মহাহৰি, অন্তৰ্যুতময়াতি হৈবে যাকস্মৰি। সমস্তে জগত উদ্ধাৰক, যাৰ নাম হেনয় কৃষ্ণ গৰু সহস্ৰ প্ৰণাম।
প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰিক স্মৰণে আৰম্ভৰ পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ ৰাম কৃষ্ণৰ চৰণে বনে কিংকৰ কৃষ্ণৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্ত কহিলা ৰাজাত মহামুনীন্দ্ৰ মহন্তে সংক্ষেপ কৰি আয়ুধাৰিয়া তাৰ হাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ প্ৰয়াৰ 28 সহস্ৰী বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাভৈন স্থান মান্য কৰি হুতক পাতিলা সত্ৰ তথা উনক প্ৰমুখ্য শুনে ভাগৱত কথা হৰি শুন আকান্দি মুনিৰ দ্বাৰাৰ সূতক প্ৰশ্ন শুন কবদতি শুনা সূতম পৰম পাতকী কলি পাইলেহে জানি আৰম্ভিৰ যজ্ঞ আখি সহস্ৰ বৎসৰ কুমধুমে ধুন বৰ্ণ ভৈলা যিটো কৰ্মই কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুষ ৰিলো ব্যৰ্থে নাশ আমাৰ সম্প্ৰীতি তুমি চিন্তিও কহিত কৰায় পান কৃষ্ণ চৰিত্ৰ অমৃত পৰমেশ্বৰে দেৱ পৰমেশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তানে মহাভক্তিটো শ্ৰৱণ কীৰ্তন ইহা কনা জানি আন কৰ্ম কৰি মৰো কয়ো কৃষ্ণ কথা হুত যেন মতে তৰো ইহাতে আমাৰ মিলিল মহাৰংগ তুমি হে মহন্তক পাইলো ভাগ্য সংগ যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল
ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগতে হৰে জগতৰে আয়ু এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বৃথা কৃষ্ণ তয়ৰ প্ৰিয়াই আমি কৰোঁ কৰ্ম যত তাতো নানা বিঘ্নি আছে জানিলো মনত এতেকে পিয়ায়ো কৃষ্ণ চৰিত অমৃত শ্ৰৱণ মাত্ৰকে যেন হৈও কৃত কৃত যুগ যুগ জাগ যুগ কৰ্ম কৰি দুখ পাইলো মাত্ৰ আৱে কহিও মহা ভাগৱত শাস্ত্ৰ কৃষ্ণ কথাইটো অমৃতটো কৰি শ্ৰাদ্ধ শুনো সুত শোক পৰি শীতৰ সোৱাদ যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে অহাগৰা পৃথিৱী যি নীলায়ে ৰথে জম্বুদ্বীপপতি পৰি শীত মহাবীৰ তৰুণ কালতে যেনে তেজিলা শৰীৰ জম্বুদ্বীপপতি পৰি শীত মহাবীৰ তৰুণ কালতে কেনে তেজিলা শৰীৰ বৃদ্ধ যেন খাতে পৃথিৱীৰ ৰাজা যত কৃষ্ণত ভকতি তেন্তে মহাভাগৱত হৰিৰ স্মৰণিক লীলা জীমতে তনু ত্যাগ কহিও তাহান জন্ম সুত মহাভাগ বৈষ্ণৱৰ বিষ্ণু বৈষ্ণৱৰ কিঞ্চি একো নাহি ভেদ দুয়ো কথা কৰে পাতে কৰ কন্ধছেদ এতেকে শুনিবো আমি ভকত চৰিত্ৰ এহি কেতাৰিবা পাৰে দুৰ্ঘোৰ কলিত দেৱৰ দুৰ্লভ সুখ মুনি মহাভাগ কিমতে পালত পৰি শীতে টাংগ লাগ বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্তৰো তত্ত্ব সাত দিনে কৈলা যিটো মহাভাগৱত ইহেতু ৰাজা কয় আখি দংশলিত খেগে পাইলাই গতি ভাগৱত শ্ৰৱণ মাত্ৰকে বৈষ্ণৱৰ বৃত্তান্ত নিবে
চাই আছে কহিও কহুতয়ান কথা শুনো পাছে হেন শুনি হোতে বিনা বস্তবনতে আমি আকুলি নহেন আছিলা মনতে তোমাহাৰ প্ৰশ্নে ভৈলে আজি কি পবিত্ৰ শুনা যে নজানো কহো কৃষ্ণৰ চৰিত্ৰ আৱকে কথা কোনে কহিবে স্বৰূপ যেন পক্ষী উৰয় পা হৰয় নৰূপায় এহি মতে যত মান লবে মোৰ মতি বনাইবো কৃষ্ণৰ লীলা তোমাত সম্প্ৰতি গ্ৰাম্য কথা কথনে ম্য লীল হৈবে বাণী তাক শুদ্ধ কৰো কৃষ্ণ কথা কবাকনি কৃষ্ণ চৰিত্ৰ মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি না বাছে বৈকুণ্ঠৰ আশ্ৰয়িত মহাভাগৱত যেন মতে পৃথিৱীত বৈলন্ত বেকত যিমতে কৰিলা শাস্ত্ৰ ব্যাকৰণ জানে প্ৰথম হৰিক স্মৰি শুনাবধানে হৰি হৰি